সব মানে ষড়যন্ত্র নহয় না, এইটো হ'ব পাৰে, এইটো আপোনাৰ ৰেচপন্সিবিলিটি নহয় না, আপোনাৰ সেইটো ৰেচপন্সিবিলিটি নহয়, কিন্তু যিজনে অভিযোগ দিছে সেইবিলাকতো কোনোবা এটা ৰেচপেক্ট পলিটিকেল পাৰ্টিৰে মানুহ দিছে ন, সেইবিলাক ষড়যন্ত্ৰ কৰিছে, আপোনালোকে ষড়যন্ত্ৰ বুলি আপোনালোকো হৈ গ'ল, কাৰণ তেওঁলোকে অভিযোগ দিয়াৰ কাৰণে নটিচ দিব লগা হ'ল না, নহয় নহয় আপুনি হয় নহয় আপোনাৰ ফিল্ডত আপুনি কি বুজিছোঁ। কথা, কিন্তু এই মুহূৰ্তত সম্পূৰ্ণৰূপে এটা সাংবাদিক ঠিক আছে, প্ৰক্ৰিয়া চলি এইটো আছে। ইলেকশ্যন মই বিচাৰো আপোনালোকে সন্মান ECI মতেই আপোনালোকে কৰি আছে, Yes, এইটো হয়। ঠিক আছে, কিন্তু ECI এইটোৱে কৈছে যে জেনুইনৰ মানুহৰ ভোটাৰ কোনো পৰ্যবেক্ষণ নহ'ব, বুজিলোঁ, কিন্তু ইঞ্জিনিয়াৰৰ মানুহৰ নামটো সোমাব নালাগে। মানুহকেইটাৰ মনত এটা ভয় যে ইহঁতে নটিচটো পালে, এতিয়া যে আমি ক্লিন চিট চাৰ্টিফিকেটটো পালে মানে চব ঠিক আছে, কিন্তু আপুনি পাৰিলে নাই নাই বাইদেউ শুনক, আপুনি আপুনি পাৰিলে ক্লিন চিট দিয়াৰ ব্যৱস্থা কৰি দিয়ক মানুহবিলাকৰ, কাৰণ তেওঁলোকে ইনচিকিউৰ ফিল কৰি আছে ন, মোৰ নামটো থাকিব নে নাই, তেওঁ মোৰ নামটো কটন হ'ব নেকি, ইনচিকিউৰ যিহেতু ফিল কৰি আছে সেইটো কৰি দিয়ক, নহ'লে কি হ'ব এই মানুহবিলাক ডাঙৰীয়া আজিৰ দিনটোত হিয়াৰিঙত তেনেকুৱা চিষ্টেম মই মোৰ শুনা নাই। নাই 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 এইটো থাকিব লাগে, এনেও আপোনালোকে যদি প্ৰচেছটো ৰখা নাই, কৈছো প্ৰপাৰ প্লেটফৰ্মত কওক, লাগে আমি এনেকুৱা চিষ্টেম মেনেজ কৰিম। নাই নাই প্ৰপাৰ এইটো আপোনাক মই ক'লোঁ, আপুনি এগৰাকী ইয়াৰো হয়, গতিকে আপোনাৰ যিজন মানে মই বুজি পাইছোঁ। এতিয়া তেওঁলোকৰ আপোনাৰ কথাখিনি কথাটো আমি আজি আপোনালোকে দিব পৰা নাই, কালি 2 দিন 3 দিন 4 দিন আপোনালোকে চলিব, তাৰপিছত দিয়ক, কিন্তু এইটো দিয়াৰ ব্যৱস্থা কৰক। সেইটো আপুনি আপোনাৰ ফালৰ পৰা নাই মই এইটো জনালোঁ, আমাৰ ফালৰ নাই নাই এইটো মই জনালোঁ, আপোনালোকে এইটো ব্যৱস্থা কৰক, তেতিয়া পাব্লিকে শংকাটো নাথাকিব। পৰা মতে সেইটো এটা চিষ্টেম নহয় নাই চিষ্টেম নহয়, আপোনালোকেও চাওক, আপোনালোকেও গভৰ্ণমেণ্ট চলাই আছে, আমিও পাব্লিক হয়, তো আপোনালোকে এটা চিষ্টেম দিব লাগিব, পাব্লিকক আশ্বস্ত হ'ব লাগিব। কালি যদি এইবিলাকৰ ঘটনাৰ কাৰণে যিজন মানুহ অভিযোগ দিছে ভোটাৰজনক, কালি কিবা কাৰণ তাৰ নামটো নাহিব, তাত যদি কিবা আপুনি আমাৰ হিয়াৰিংটো বাধা নিদিব। বাধা মই নিদিওঁৱে, মই ইয়াত নকওঁ নহয় মানুহখিনি ওলাই যাওক বুলি মই নকওঁ, আপোনালোকে লওক, কিন্তু আপোনালোকক মই কৈছোঁ যে হিয়াৰিংটো ট্ৰেন্সলেট কৰক, যাতে সেই মানুহখিনি যাতে আশ্বস্ত হয় আপোনালোকৰ ওপৰত। নাই, আশ্বস্ত হ'ব লাগিব। কিয় মই কৈছোঁ, ইয়াতে মনত ৰাখিব, মই আপোনাৰ আৰু এটা কথা কৈছোঁ নহয়, বনাবলৈ যাওঁতে আশ্বস্ত হ'ব লাগিব আমাৰ যোনজনে হিয়াৰিং লৈ আছে, সেইটো প্ৰথম। মই বুজিলোঁ, কিন্তু চাব নহয়, এতিয়া আপোনালোকে ঢেকীয়াজুলি যোনে সমষ্টি হিয়াৰিং ল'ব তেওঁ আশ্বস্ত হ'ব লাগিব যে ঠিক আছে, এই প্ৰত্যেকগৰাকী মই চব বুজিছোঁ বাইদেউ, genuine নে এইটো ingenuine। চবটো মেনিপুলেট হৈছে এইবিলাক, যোনে অভিযোগ দিছে নহয় নাই আপুনি মোক সেইটো ক'ব নাপায়। নাই নাই মই কৈছোঁ আপোনাৰ ওচৰত, কাৰণ মই এজন মানুহ হিচাপে মই কমেই যে যিবিলাক অভিযোগ দিছে এইটো মেনিপুলেট হৈছে। আৰু এটা আপোনাক কৈ দিছোঁ যে অকল ঢেকীয়াজুলি সমষ্টি হৈছে, লগতে লাগি আছে বৰচলা সমষ্টি, তাত